ছিঙিলে ও কোনেনো ছিঙিলে এই গছডালত পূজা কৰে আৰু ৱেট নকৰোঁ। হাই গাইজ, মই দীক্ষা আৰু ৱেলকাম বেক টু মাই চেনেল। আজি আছোঁ মঙলদৈত আৰু আজিৰ ভিডিঅ'টো মঙলদৈৰ পৰাই কৰিলোঁ। ৰাতিপুৱা উঠি অকণমান ঘৰতে ব্ৰেকফাষ্ট কৰি আহিলোঁ আমি আজি এঠাইলৈ, মানে একদম আমাৰ ঘৰৰ ওচৰৰে ঠাই এটা, খোজকাঢ়িয়ে আহিছিলোঁ। একচুৱেলি খুৰাহঁতে ঘৰ বনাই আছিলে আমাৰ ঘৰৰ পৰা অকণমান ওচৰৰে জেগা এটাত, সেই জেগাখিনিলৈ আহিলোঁ। ৰাতিপুৱাই মানে খুৰাৰ ছোৱালীজনী আৰ্টৰ পৰা লৈ খুৰী আৰু আমি আহিলোঁ সেই ঘৰটোৰ মানে যি এতিয়া মিস্ত্ৰী লাগি আছে ন, সেয়া চাবলৈ আহিলোঁ আৰু কিমান আগবাঢ়িছে নাই সেয়াও অকণমান চাব আহিলোঁ। আৰু এইটো মানে ঘৰটো বনাই আছে, হোৱা নাই এতিয়ালৈকে বনোৱা। আৰু মাইনা আৰু খুৰী এইটো কাৰ ঘৰ এইটো? বহুত মাছ আছে এই জেগাটোত, মানে বৰশী নাই নহয়। চোন বাৰু কিমান নৰসিংহৰ গছ এনেই হৈ আছে, হা? এইবিলাক চব নৰসিংহৰ গছ যিমান দেখা পাইছে। চোৱাচোন, বহুত ভাল লাগিছে মানে, আৰু ইমান ধুনীয়া লাগিছে। তোমালোকৰ ঘৰটোৰ নৰসিংহ গছ আছে, দিব কিন্তু খোজাই ওচৰৰে কাৰৱাছ এটাত গাড়ীখনো ধুব দিয়া হৈছিলে। তাৰ পাছত আমি বাৰু খোজকাঢ়িয়ে গ'লোঁ আৰু হাজবেণ্ডে গাড়ীখন লৈ পেলাই গ'ল ঘৰলৈ। পালোগৈ ঘৰ, আৰু ঘৰ গৈ দেখিছিলোঁ যে মায়ে মানে এটা স্পেচিয়েল বস্তু বনাই আছিলে। শ্বৰ্টছত চাগে অলৰেডি দেখিছে আপোনালোকে, সেইটো হৈছে কেঁকুৰা। এনেকৈ মাংস বনোৱাৰ নিচিনাকেই মানে কেঁকুৰাটো বনাই আছিলে, আলুৰ লগত বনাইছে, পিঁয়াজ আলু এনেকৈ দি পেলাই। বেলেগ ষ্টাইল আছে বেলেগৰ বনোৱা, একদম চিম্পলকৈয়ে মায়ে বনাইছিলে। আৰু লগতে এনেকৈ বিলাহী আৰু লাই শাকৰ চালাড এটা বনালে। তাৰ পাছত আমি বহুত মানুহ গাড়ীত বহি ওলালোঁ এঠাইত যাবলৈ। একচুৱেলি ইনভিটেশ্যন এটা আছিলে পানেৰী টি গাৰ্ডেন য'ত আছে, তালৈকে আমি গৈ আছোঁ। আমাৰ মা, ভণ্টি, তাৰপাছত শাহুমা, খুৰী, মাইনাজনী, আমি দুটা এনেকৈ আহিছোঁ। গাড়ীত মানে বেছি জেগা নাই, সেইটো কাৰণে আগৰ চিটত আমি দুটাকেই বহি পেলাই আহিছোঁ। আৰু একচুৱেলি মাৰ ষ্টুডেণ্ট এগৰাকীয়ে মানে মাতিছিলে আমাক, ইনভাইট কৰিছিলে তেওঁলোকৰ ঘৰলৈ। চাওক গাড়ী, মঙলদৈ কলেজৰ ফিল্ডত গাড়ী চাওক। আজি ADR এক্সাম আছে, চ' কিমান কেণ্ডিডেটৰ কিমান ধৰণৰ গাড়ী, আৰু আধাতকৈ বেছিটো গাড়ী লৈ নাহেও ন, তাকো এইটো ছেকেণ্ড হাফৰ। মানে কি ক'ম গাইজ, কম্পিটিশ্যন আৰু চাৰিওপিনে মুঠতে পুৰা ভিৰ। আৰু মঙলদৈ কলেজত ইয়াতে চেণ্টাৰ হৈছে ADR। আৰু ফাইনেলি আমি আহি পালোঁ। ৰাস্তাটো বহুত ভালকৈ চিনি পোৱা নাই মানে ঘৰটো, সেইকাৰণে মায়ে ফোন কৰি কনফাৰ্মেশ্যন লৈ আছে। মাৰ এতিয়াৰ ষ্টুডেণ্ট নহয়, মানে বহুত আগৰে ষ্টুডেণ্ট। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াই মানে আমাক পাইছিলে আৰু এখেত হৈছে। আৰু বহুতেই ভাল লাগিছে মানে ফেমিলিটোত আহি। তেওঁৰ মাও আছিলে আৰু ফেমিলিটো আছিল তেনেকৈ। আমি কথা বতৰা পাতিলোঁ বহি পেলাই, মানে আমাক একদম সৰুতে লগ পাইছিলে আৰু আমাৰ সৰুকালিৰ কথাবিলাকো কৈছে। চব এনেকৈ অকণমান টাইম বহিলোঁ, চাহ তাহ খালোঁ। খোৱাৰ পাছত তেওঁলোকৰে বহুত মধুৰিআমৰ, মানে তেওঁলোক কোৱাৰ্টাৰত থাকে টি গাৰ্ডেনৰ। তাৰপাছত মধুৰিআমৰ গছবোৰ আছে, তাৰ পৰা আমাক মধুৰিআম পাৰিব দিলে আৰু মধুৰিআম আমি পাৰিলোঁ, খায়ো চালোঁ, বহুত মিঠা আছে মানে। আৰু আমাৰ খোৱা লোৱা ব্যৱস্থা কৰিছে তেওঁলোকে। ইমান যে ধুনীয়াকৈ মানে প্ৰেজেণ্টেশ্যনটো কৰিছে ফুডৰ, আৰু একদম মানে প্ৰতিটো বস্তুৱেই বহুত টেষ্টিকৈ বনাইছিলে। ঢেৰ বস্তু বনাইছে মানে, আমাক মানে কি খুৱাব কি নোখুৱাব বহুতেই ভাল লাগিলে। মানে খানাটো বহুত ভাল লাগিল, আৰু তেওঁলোকক লগ পায়ো বহুত বেছি ভাল লাগিলে। তাৰপাছত আমি অকণমান খাই উঠি ফটো চটো উঠিলোঁ। তাৰপিছত কৰম পূজা নামৰ পূজা এখন হৈ আছে তেওঁলোকৰ ওচৰতে, মানে টি গাৰ্ডেনখনৰ কেম্পাছৰ ভিতৰতে, তালৈ আমি আহিলোঁ আকৌ। তাৰপাছত অকণমান গোটেই টি গাৰ্ডেনখনৰ গোটেই এণ্টায়াৰ কেম্পাছ, বহুত ডাঙৰ কেম্পাছ হয়। পানেৰী টি ষ্টেট বুলি ক'লে একদম ফেমাছ। আৰু দৰং ওদালগুৰি জেগাবোৰত ফুৰিবলৈ আহিব পাৰি, ইয়াত পিকনিক খাব আহিব পাৰি, তাৰপাছত এনেও আহিব পাৰি আৰু মুঠতে। তাৰপিছতে আমি দেখিছে নহয় ইমান ধুনীয়া হয়। অকণমান এতিয়া সন্ধিয়া হ'ল, সেইকাৰণে ইমান ভালকৈ হয়তো কেমেৰাই কেপচাৰ কৰা নাই, কিন্তু
আমি ভালদৰে চিনি নাপাওঁ আৰু জেগাবোৰ, সেইকাৰণে বাহঁতে মানে স্কুটি লৈ আগে গৈ আছে, আমি পিছে পিছে গৈ আছিলোঁ আৰু তেনেকৈ যিবোৰ মানে পইণ্ট ধুনীয়া ধুনীয়া চাবলগীয়া হয় সেইবোৰ জেগালৈ আমাক লৈ আনিলে। এইবিলাক যে দেখিছে কেম্পাছ, এইবোৰ চব মানে ব্ৰিটিছৰ টাইমৰে কোৱাৰ্টাৰ কিছুমান আছিলে, বাংলো টাইপৰ, মানে বহুত ধুনীয়া ধুনীয়া আৰু এতিয়া মানুহ নাথাকে, কিন্তু মানে চব দেখালে মানে আমাক আৰু যি যি চাবলগীয়া আছিলে। এইখন বহুত পুৰণা টি এষ্টেট হয়, তাৰে গোটেইবোৰ বস্তুৱে আমাক দেখালে, হেলিপেড আৰু ধুনীয়া ধুনীয়া কিছুমান বস্তু দেখালে আমাক। চব বস্তু ভিডিঅ' কৰি থাকিবও দিগদাৰ লাগে, অকণমান নিজেও চালোঁ, নিজেও শিকিলোঁ, জানিলোঁ বহুত কথা। তাৰপাছত যাওঁতে যিখিনি জেগা পাইছিলোঁ সেইখিনিত ৰখি কেইখনমান ফটো উঠিলোঁ। ডাঙৰজনীতো বলতেই নাই লাগে দিদি হাতেৰে কোনে নচিঙিলে অ কোনে নচিঙিলে। গাড়ীখন যাইলে দেখিছ গম পাইছি। চ' গাৰ্ডেনখন পূৰা হোৱাৰ পাছত আকৌ ছেইম কেম্পাছতে পূজাখনো হৈ আছে, যিখন কৰম পূজা যে কৈছোঁ। এইখন টি ট্ৰাইবৰ এটা বহুত মানে তেওঁলোকৰ স্পেচিয়েল পূজা হয় আৰু ফাৰ্ষ্ট টাইমে আহিছোঁ বাৰু। একদম আমাৰ দুৰ্গা পূজাৰ নিচিনাই হৈছে, চাওকচোন, একদম দোকান চোকান যে বহুত আছে, তাৰপিছত ফাংচন হৈ আছে তাতে, ফাৰ্ষ্ট টাইম দেখিছোঁ। এই গছডালত পূজা কৰে আৰু এডালে কৰম গছ। গোটেই দিনটো ইয়াত বৰ ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ। আশা কৰোঁ আপোনালোকৰো ভাল লাগিলে ভিডিঅ'টো চাই। আমাৰতো বহুত বেছি ধুনীয়া লাগিলে দিনটো। তাৰপাছত আমি ঘৰলৈ ৰিটাৰ্ণ হ'লেও, ৰাতিয়ে হৈ গ'ল ৰিটাৰ্ণ হওঁ মানে। আশা কৰোঁ ভাল পালে। বাই, প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল।